অকল ছাত্ৰ ছাত্ৰীসকল বহি থকা নাই। ছাত্ৰ ছাত্ৰীসকলৰ হুৱে বাৱে তেখেতসকলৰ মাক দেউতাকৰ বা পৰিয়ালৰ সপোনবোৰ বহি থাকে। বিদ্যালয়লৈ আহিছোঁ। বিদ্যালয়খন আপোনালোকক দেখুৱাব বিচাৰিছোঁ। মিলিত তৰাণী উচ্চ মাধ্যমিক বিদ্যালয়। এয়া বিদ্যালয়ৰ পৰিৱেশ। খুব সুন্দৰভাৱে বিদ্যালয় কৰ্তৃপক্ষই চৌহদটো সজাই তুলিছে। বিদ্যালয়ৰ চৌহদটোৱে অকল সুন্দৰভাৱে সজাই ৰখা নাই, ইয়াৰ লগতে কিন্তু এই বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ডটো যথেষ্ট ভাল। 2024 বৰ্ষৰ যি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ফলাফল 100ৰ ভিতৰত 100% উত্তীৰ্ণ হৈছে, তাৰে অনুষ্ঠানলৈ আমাকো নিমন্ত্ৰণ জনাইছে। আমি সেই অনুষ্ঠানলৈ আহিছোঁ। গোটেই অনুষ্ঠানটো আপোনালোকক দেখুৱাম। তাৰ আগতে পৰিৱেশটো দেখাব বিচাৰিছোঁ। চাইকেল ৰখোৱা ঠাই, চাইকেল আস্থান, বিজ্ঞানাগাৰ, সেইফালে সেইটো আপোনালোকে দেখিছে, আৰু ফুলনিবাৰী সুন্দৰ। বিদ্যালয় মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু। মহাত্মা গান্ধীৰ, মহামানৱ মহাত্মা গান্ধীৰ এষাৰ মহৎ বাণী বিদ্যালয়ৰ প্ৰৱেশ পথতে সুন্দৰকৈ লিখি ৰাখিছে। ইয়াৰ লগতে অন্যও আছে। অন্যফালে আজৰি সময় কটোৱাৰ আটাইতকৈ লাভদায়ক আৰু আনন্দদায়ক উপায় হ'ল কিতাপ পঢ়া। হোমেন বৰগোহাঁই। বিদ্যালয়ৰ তোৰণ পাৰ হৈয়ে যিটো আমি পদূলিমুখ বুলি কওঁ, পদূলি বাটেৰে আহি আছোঁ। সুন্দৰ ব্যৱস্থা কৰি দিছে। হতাশাক আশ্ৰয় নিদিবা, এবাৰ প্ৰশ্ৰয় দিলেই ই তোমাৰ অংগ হৈ পৰিব। ছিডনী স্মিথ। প্ৰৱেশ কৰিবলৈ জনাইছোঁ। লগতে আমাৰ কিছু ছাত্ৰ ছাত্ৰীয়ে দহিকতৰা যুৱ আৰু জৈৱ বৈচিত্ৰ সংঘ, মিলিত তৰাণী উচ্চ মাধ্যমিক বিদ্যালয় সুন্দৰ। লগতে পুথিভঁৰাল সংলগ্ন হৈ আছে। পেলনীয়া যিসমূহ প্লাষ্টিকৰ বটলেৰে কিন্তু ইয়াৰ বেৰাখন সুন্দৰকৈ সজাই তুলিছে। বেৰাসমূহত বিভিন্ন ৰং কৰি দিছে, দেখিবলৈ যথেষ্ট সুন্দৰ হৈছে। সুন্দৰকৈ দেৱালসমূহ অংকন কৰি তুলিছে। গতিকে সময়ৰ কাম সময়ত কৰিব নোৱাৰিলে আমি, যিহেতু আমাৰ যথেষ্ট কাৰ্যসূচী আছে, গতিকে আমাৰ কিছু অসুবিধা হ'বগৈ। গতিকে আমি মাননীয় প্ৰধান শিক্ষকক মুখ্য কৰি উপস্থিত মোৰ আৰম্ভ কৰিব বিচাৰিছোঁ। প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন। তেখেতক সহযোগিতা আগবঢ়াব আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক, তেখেতসকলক অনুৰোধ জনাইছোঁ। ধন্যবাদ।
respected our headmaster and teachers, respected all guardians and loving learners of our school. নমস্কাৰ জয় জয়তে পলমকৈ হ'লেও আপোনালোকক অসমীয়া নৱবৰ্ষ লগতে ৰঙালী বিহুৰ ওলগ জনাইছোঁ আৰু আমাৰ অতি মৰমৰ মিলিত প্ৰাণী উচ্চ মাধ্যমিক বিদ্যালয়খনলৈ স্বাগতম জনাইছোঁ। আজিৰ কাৰ্যসূচীসমূহ আমাৰ বিদ্যালয়ৰ ছাত্ৰীৰ বিদ্যালয় গীতটিৰে আৰম্ভ কৰিবলৈ লৈছোঁ। গীতৰ কথা আমাৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক শ্ৰীযুত অৰূপ হাজৰিকা ছাৰৰ সহযোগ কৰিব আমাৰ বিদ্যালয়ৰ পূজনীয় শিক্ষাগুৰু শ্ৰীযুত যতীন চন্দ্ৰ গগৈ ছাৰে। ধন্যবাদ। হিচাপে গঢ় দিয়াৰ সংকল্প লৈছে, যিটো আমাৰ শিক্ষাগুৰুসকলে আমাৰ বাবে সদায় কৰি আছে। এতিয়া আমাৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ক আজি অনুষ্ঠানটিৰ আদৰণি ভাষণ ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু এই বছৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকল আৰু বৰ্তমান অধ্যয়নৰত মোৰ মৰমৰ
ছাত্ৰ ছাত্ৰীসকল, এখন শিক্ষানুষ্ঠান তেতিয়াহে জাকত জিলিকা হ'ব যেতিয়া প্ৰতিজন অভিভাৱক, প্ৰতিজন শিক্ষক আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ নিজৰ দায়িত্ববিলাক, নিজৰ নিজৰ কৰিবলগীয়া কামবিলাক সুচাৰুৰূপে কৰি যাব। আৰু এই মিলিত প্ৰাণী উচ্চ মাধ্যমিক বিদ্যালয়তো আমাৰ অভিভাৱকসকল, আমাৰ শিক্ষাগুৰুসকল প্ৰত্যেকৰ নিৰ্দেশনাত, প্ৰত্যেকৰ দিহা পৰামৰ্শত আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমি দিয়া কৰ্মবিলাক, আমি দিয়া উপদেশবিলাক মানি তেওঁলোকে সফলতাৰে বাট বুলিবলৈ সক্ষম হৈছে। আজি অভিভাৱক দিৱস আৰু বিজয় উৎসৱৰ এই স্থলীত সমবেত হৈ থকা এই বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু অভিভাৱকসকল, 2023-24 বৰ্ষত উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল আৰু এই বিদ্যালয়ৰ বৰ্তমান অধ্যয়নৰত থকা ছাত্ৰ ছাত্ৰীসকল, স্থানীয় বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, মাতৃগোটৰ বিষয়ববীয়াসকল সকলোকে এই মহেন্দ্ৰ ক্ষণত উপস্থিত থকাৰ কাৰণে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2023-24 বৰ্ষৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ যি শিক্ষান্ত পৰীক্ষা, সেই পৰীক্ষাত এই বিদ্যালয়খনে 100% উত্তীৰ্ণ হৈছে। এইটো অকল এই বিদ্যালয়ৰ বাবেই নহয়, সমগ্ৰ দৈয়াং অঞ্চলৰ কাৰণে, সমগ্ৰ তৰাণী অঞ্চলটিৰ কাৰণে খুব এটা গৌৰৱৰ বিষয়, গৌৰৱৰ কথা। আমি সেইসকল ছাত্ৰ ছাত্ৰীক অভিবাদন জনাব বিচাৰিছোঁ, অভিনন্দন জনাব বিচাৰিছোঁ, যিসকলৰ সফলতাত সুখী হৈ হাত উজান দি আমি আজি সকলোৱে এইখিনি সময়ত সমবেত হ'বলৈ সুবিধা পাইছোঁ। আৰু এই যিটো সফলতাৰ যাত্ৰা, সেই যাত্ৰাটোত নিশ্চয়কৈ এই বিদ্যালয়খনৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ অৱদানক আমি দূৰ কৰিব নোৱাৰোঁ। আৰু যি ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক বা এই বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, তেখেতসকলৰ কাৰুকাৰ্যক আমি দূৰ কৰিব নোৱাৰোঁ। জ্ঞানজ্যেষ্ঠসকলে, বয়োজ্যেষ্ঠসকলে, শিক্ষাগুৰুসকলে এই কথাটো মৰ্মে মৰ্মে উপলব্ধি কৰে বা বুজি পায়। শিক্ষক, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী তিনিওটা বস্তু একগোট হ'লেহে সঠিক দিশত বা ছাত্ৰজনে, ছাত্ৰীগৰাকীয়ে সফলতাত আগবাঢ়ি যাব পাৰে। কিন্তু এইখিনি সময়ত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক এটা কথা ক'ব বিচাৰি, অভিভাৱক সভা আৰু বিজয় উৎসৱ, বিজয় উৎসৱটো কিন্তু 2023-24 বৰ্ষৰ শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বিজয় উৎসৱ নহয়। বিজয় উৎসৱ এই বিদ্যালয়খনৰ বা এই অঞ্চলটোৰ আমি বিজয় উৎসৱ পাতিব পাৰোঁ। আমি যদি সেই ছাত্ৰ ছাত্ৰীসকলে উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ বিজয় সাব্যস্ত কৰিছোঁ বুলি ভাবিছে, তেতিয়া কিন্তু ভুল ভবা হ'ব। বা যদি ভাবি লয়, তেতিয়া ভৱিষ্যতৰ দিনৰ সফলতাৰ দিশত আগুৱাই যাবলৈ নিশ্চয়কৈ অসুবিধা আহি পৰিব। আমি এই পৰীক্ষাটোত উত্তীৰ্ণ হৈ
ছাত্ৰ ছাত্ৰীসকলক এই কথাটো ক'ব বিচাৰিছোঁ, তেখেতসকলে উচ্চ শিক্ষাৰ যিখন ক্ষেত্ৰ, সেই ক্ষেত্ৰখনত আগুৱাই যাবলৈ প্ৰথমটো খোজ দিছে, বা আমি সফলতাৰ জখলা বুলি আমি ভাবিব পাৰোঁ এই পৰীক্ষাটো। আৰু যদি সফলতাৰ জখলাই হয়, সেই জখলাটোৰ প্ৰথমটো ফলপাত মাত্ৰ ছাত্ৰ ছাত্ৰীসকলে খোজটো দিছে। আপোনালোকে নিশ্চয়কৈ এই কথাটো জানে, যেতিয়া সফলতাৰ শিখৰত অৱতীৰ্ণ হয়, বৰ্তমানৰ বিজ্ঞান আৰু আধুনিকতাৰ যুগ, আমি ওপৰ ফলপালৈ আমি যি বিজ্ঞানৰ অৱদান, লিফ্টৰ যোগেদিও যাব পাৰোঁ বা চিৰিৰ যোগেদিও যাব পাৰোঁ। লিফ্টৰ যোগেদি যিজনে ওপৰলৈ উঠি যাব, তেখেত যদি কেনেবাকৈ খহি পৰে, উঠিবলৈ কিন্তু যথেষ্ট কষ্ট হ'ব। আৰু যিজনে জখলাৰে চিৰিৰ যোগেদি এখলপকৈ বগাই গৈ শিখৰত আৰোহণ কৰিব, তেতিয়া কিন্তু তেখেতৰ পুনৰবাৰ উঠিবলৈ কষ্ট নহ'ব বা অসুবিধা নহ'ব। সেই কথাটো আমি লক্ষ্য কৰিব লাগিব। এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে এই মোৰ সন্মুখত বহি আছে, যথেষ্ট সংখ্যক হয়তো নাই, কিছুলোকে তেওঁলোকৰ খন্তেক সময়ৰ পূৰ্বে নৃত্য গীতৰ অনুষ্ঠান হৈছে বা সম্বৰ্ধনাৰ অনুষ্ঠান হৈছে, তাত অংশগ্ৰহণ কৰিছে, ভাগৰুৱা হৈছে বুলি ভাবিছোঁ, অকণমান জিৰণি লৈছেগৈ। তথাপিও মোৰ কথাখিনি শুনিব চাগে, সেয়েহে ক'বলৈ বিচাৰিছোঁ, ইয়াত যে আপোনালোকে ছাত্ৰ ছাত্ৰীসকল বহি আছে, অকল ছাত্ৰ ছাত্ৰীসকল বহি থকা নাই। ছাত্ৰ ছাত্ৰীসকলৰ হোৱে পাৱে তেখেতসকলৰ মাক দেউতাকৰ বা পৰিয়ালৰ সপোনবোৰ বহি থাকে। এই সপোনবোৰক, মাক দেউতাকৰ সপোনবোৰক ছাত্ৰ ছাত্ৰীসকলে বাস্তৱায়িত কৰিব লাগিব। কিমান সহজ নহয়। কোনোবা এটা ক্ষেত্ৰত সফলতাৰে কাম কৰা একেবাৰে সহজ কথা নহয়। তাত বিভিন্নজনৰ বিভিন্ন দিশৰ পৰা অসুবিধা আহি পৰিব, তাক কিন্তু বাধা হিচাপে ল'লে নহ'ব। তেখেতৰ কষ্ট, তেখেতৰ ত্যাগক প্ৰধান শিক্ষক হিচাপে মই স্বীকাৰ কৰিছোঁ আৰু শেৱালী ফুলমালক এখনি ফুলাম গামোচাৰে তেখেতক আদৰণি জনাবলৈ আহ্বান জনাইছোঁ। ইয়াৰ পিছতেই আমাৰ লক্ষীৰাম চাংমাই ছাৰ আৰু আমাৰ দিগন্ত শইকীয়া ছাৰ, দুইজনকে আমি আমন্ত্ৰণ জনাইছোঁ। দিগন্ত শইকীয়া বিজ্ঞান বিষয়তো আমাৰ লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। বিজ্ঞান বিষয়ত আমাৰ পাঠদান কৰে আমাৰ দিগন্ত শইকীয়া ছাৰে, গতিকে এখনকো আমি ধন্যবাদ জনাবলৈ লৈছোঁ। গতিকে পৰি বৰাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আহ্বান জনাইছোঁ। ইয়াৰ পিছতে আমাৰ লক্ষীৰাম চাংমাই ছাৰ সমাজ বিজ্ঞান বিষয়, গতিকে তেখেতকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব পৰাৰ বাবে মই প্ৰতিভা গগৈক আহ্বান জনাইছোঁ। সদৌ শেষত আপোনাৰ ইয়াৰ পিছত সুদৰ্শন চাংমাই তেখেতক নাৰায়ণ হেমব্ৰমে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। সুদৰ্শন চাংমাই ৰেবিকা হাজৰিকাই এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব।